তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ বহুত দিন পিছত ওয়েলকাম টু মাই এনাদাৰ নিউ ভিডিঅ'। তো গাইজ আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো আছোঁ আপোনালোকৰ দুৱাৰ ক্ষেত্ৰত বহুত ভাল। তো গাইজ বহুত দিন পিছত বনাই আছোঁ ভিডিঅ', হ'ব পাৰে ভুল, কিন্তু আপোনালোকে জানে ভুল হ'লে ক্ষমা কৰাৰ প্ৰাৰ্থী আপোনালোকেই, ক্ষমা মই খোজাৰ প্ৰাৰ্থী মই খুজিম, আপোনালোকে ক্ষমা কৰিব আশা কৰোঁ। তো গাইজ ভিডিঅ' কিয় দিয়া নাই আৰু কিয় আজিৰ পৰা মই এইটো ভিডিঅ' হঠাৎ কিয় ষ্টাৰ্ট কৰিলোঁ কৈ আছোঁ আপোনালোকক। তো গাইজ ইমান দিন ভিডিঅ' কিয় দিব পৰা নাই, ইফালে গ'ল ৰমজান মাহ, মোৰ এক্সাম শেষৰ পিছত 2 দিন পিছৰ পৰাই ষ্টাৰ্ট হৈছিল ৰমজান মাহ, আৰু ৰমজান মাহ শেষত জানে কিমান কি ঝামেলা থাকে। ইফালে ঈদ গ'ল, কিবা কাম কৰিব লগা থাকে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। তো আজি অলপ ফ্ৰী সময় ওলাই কিনে মই ভাবিছোঁ আপোনালোকৰ অলপ সময় দিওঁ, আৰু কিয় ভিডিঅ'বোৰ দিয়া নাই সেইটো কথাই আপোনালোকক জনাই থওঁ। হয়তো আপোনালোকে গমেই পায় ঈদ গ'ল, আৰু আপোনালোকৰ ঈদ কেনে গৈছে সকলোৱে কমেণ্ট বক্সত জনাব। তো গাইজ মই ভাবিছিলোঁ ঈদতো এটা ব্লগ বনাম, কিন্তু তেনেকুৱা চিটুৱেশ্যনে নহ'ল, চ' বনাব পৰা নাই। আপোনালোকে হয়তো বহুত দিন হ'ল মোক লগ পোৱা নাই, কিন্তু আজিৰ পৰা ভিডিঅ' পায়ে যাব, নৰ্মেল এখনকৈ ব্লগ দিবলৈ চেষ্টা কৰিম। তো গাইজ বহুত দিন ধৰি ভিডিঅ'টো বনোৱা নাই, সেইকাৰণে কথাবোৰ ওলোৱা নাই, বাজি ধৰি আছে, কথাবোৰ কেনেকৈ কওঁ ঢংটো বিচাৰি পোৱা নাই। ফাৰ্ষ্টত হয়তো লাহে লাহে আহি গৈছিল, কিন্তু এতিয়া আকৌ পাহৰি গৈছোঁ, প্ৰায় 2 মাহ হ'ল ভিডিঅ' বনোৱা নাই। তো হঠাৎ মানুহে 2 মাহ এটা বস্তু ট্ৰাই নকৰিলে পাহৰি যোৱাটোৱে স্বাভাৱিক, সেয়া মোৰো হৈছে, আৰু লাহে লাহে আহি যাব যদি আপোনালোকে ছাপোৰ্ট কৰে। ৰেগুলাৰ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি এইটো ভিডিঅ'ত আপোনালোকে 1K ভিউজ দিয়ে, মই কথা দিলোঁ আপোনালোকে ভাল এটা প্লেছত গৈ ভিডিঅ' বনাই দেখুৱাম ইনশাআল্লাহ। কথাটো মনত ৰাখিব, 1K হ'লে মই এটা ভাল প্লেছত গৈ ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাম, আৰু এইটো চুক্তিপত্ৰ কৰা থাকিল, 1K ভিউজত এটা ভাল ভিডিঅ' মই দিম, প্ৰতিশ্ৰুতি লৈছোঁ। আৰু নিদিলে আপোনালোকে কমেণ্ট বক্সত যি টি বকিব পাৰে, বকিব, ঠিক আছে, মই কিন্তু দিম। মুঠতে 1K ভিউজ লাগে, 1K ভিউজ হ'লে হৈ যাব, বাকী একো নালাগে, বাদ দিয়ক, কমেণ্ট একো নালাগে। আৰু আপোনালোকে গেছ কৰক কি ধৰণৰ ভিডিঅ' লাগে আপোনালোকৰ, ঠিক আছে। গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ, সকলোৱে ছাবস্ক্ৰাইব কৰক, আৰু চেনেলটো বেছি শ্বেয়াৰ কৰক, যাতে 1K ছাবস্ক্ৰাইবাৰ অতি সোনকালে পূৰঠ হয়। 197 ছাবস্ক্ৰাইবাৰত মই চেনেলটো এৰিছিলোঁ, 197 আছে, এটা ছাবস্ক্ৰাইবো বাঢ়া নাই দিনত। ইমান দিন ধৰি ভিডিঅ' দিয়া নাই, ভিডিঅ' দিয়া বাদ দিছোঁ, চেনেল বহি গৈছে, একেবাৰে বহি গৈছে। আজিৰ পৰা আপোনালোকে ভিডিঅ' পাই যাব মোৰ, আৰু যোনে নতুনকৈ আহিছে চেনেলটোত সকলোৱে ছাবস্ক্ৰাইব কৰি লওক প্লিজ। আৰু মই নতুন ভিডিঅ' বনাই যাম, আপোনালোকে গেছ কৰিব কেনেধৰণৰ ভিডিঅ' লাগে। এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে গেছ কৰক কি ধৰণৰ ভিডিঅ' লাগে আপোনালোকৰ, কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে, কেনেধৰণৰ ভিডিঅ' বনালে আপোনালোকে বেছি ভাল পাব। তো এইখিনিতে সামৰিছোঁ, বাই বাই।